টিএমসি হাইস্কুল প্ৰাংগণত উত্তৰ বংগাও আঞ্চলিক বড়ো ছাত্ৰ সন্থাই এটা সুন্দৰ পদক্ষেপ লৈছে। হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত শিক্ষাৰ্থীৰে উত্তীৰ্ণ হোৱা আঞ্চলিকৰ অন্তৰ্গত সকলো জাতি জনগোষ্ঠীৰ ছাত্ৰ ছাত্ৰীসকলক এটা সুন্দৰ পৰিৱেশত আজি সম্বৰ্ধনা দিয়াৰ ব্যৱস্থা কৰিছে। ইয়াত উপস্থিত থাকিব পাই মই স্থানীয় প্ৰতিনিধি হিচাপে খুব ভাল এটা অনুষ্ঠান। আৰু ইয়াত কামৰূপ জিলা বড়ো ছাত্ৰ সন্থাৰ সন্মানীয় জিলা সভাপতি সম্পাদক উপলক্ষে আঞ্চলিক সমিতিৰ সমূহ ব্যক্তিগত কৰ্মকৰ্তাসকল আছিল। ছাত্ৰ ছাত্ৰীসকল অভিভাৱকসকল এটা উপস্থিত থাকি এটা সুন্দৰ পৰিৱেশত আজি তেওঁলোকে সুন্দৰ ভৱিষ্যতৰ কাৰণে তেওঁলোকে আঞ্চলিকে সম্বৰ্ধনা জনাইছে। এতিয়া আশা প্ৰকাশ কৰোঁ আগবাঢ়ি থকা দিনবিলাকত আঞ্চলিকৰ সুন্দৰ সুন্দৰ প্ৰচেষ্টাই এই অঞ্চল থকা সকলো জাতি জনগোষ্ঠীক আগবঢ়াই নিয়াৰ এটা সমন্বয় গঢ়ি তোলাৰ এটা সুন্দৰ পদক্ষেপ হ'ব বুলি আশা প্ৰকাশ কৰিছোঁ। মই ধন্যবাদ আৰু কৃতজ্ঞতা যাচিছোঁ আঞ্চলিক সমিতিৰ ইমান সুন্দৰ এটা পদক্ষেপক আহি থকা দিনত যাতে তেওঁলোকে এনেকৈ ভৱিষ্যত প্ৰজন্মক আগবঢ়াই নিয়াৰ উল্লেখযোগ্য পদক্ষেপ লয় তাৰ কাৰণে মই বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। খুলুমবাই আটাইলৈকে নমস্কাৰ জনাইছোঁ। আজি এটা পবিত্ৰ ক্ষণ উত্তৰ বংগাও নিখিল বড়ো ছাত্ৰ সন্থাই পদুম বড়ো ছাত্ৰ সন্থাৰ যিটো এটা মিছনভৰ কোৱালিটি এডুকেশ্যনৰ আধাৰত তেওঁলোকে এটা পদক্ষেপ যি তেওঁলোকে লৈ আছে তাৰ ভিত্তিত উচ্চতৰ মাধ্যমিক আৰু উচ্চ মাধ্যমিক পৰীক্ষাত কৃতকাৰ্যতা লাভ কৰে। আটাইবিলাক বৰ্গৰ ছাত্ৰ ছাত্ৰীকে অৰ্থাৎ বড়ো ছাত্ৰ ছাত্ৰীৰ লগতে অন্যান্য সম্প্ৰদায়ৰ ছাত্ৰ ছাত্ৰীসকলক যিসকলে কৃতকাৰ্যতাৰে প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে তেওঁলোকৰ লগতে দ্বিতীয় আৰু তৃতীয় বৰ্গত উত্তীৰ্ণ হোৱা সমূহ ছাত্ৰ ছাত্ৰীকে সম্বৰ্ধনা জনোৱাৰ কাৰণে আজি পিএমচি ছাতাবৰী আঞ্চলিক হাইস্কুলত এখনি সম্বৰ্ধনা অনুষ্ঠান আয়োজন কৰিছিলে। ইয়াত তেওঁলোকে ৰাভা আছাম সাহিত্য শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য আদিত্য ৰাভা বৰদলৈকে ধৰি বহুকেইজন গণ্যমান্য ব্যক্তি অৰ্থাৎ দক্ষিণ কামৰূপ জিলা বড়ো ছাত্ৰ সন্থাৰ সন্মানীয় সভাপতি চঞ্চুৰাং বসুমতাৰী তথা সম্পাদক জিতেন বড়োকে প্ৰমুখ কৰি বহুতো গণ্যমান্য ব্যক্তিক তেওঁলোকে আমন্ত্ৰণ কৰিছিলে। আৰু তেওঁলোকৰ উপস্থিতিত আজি উত্তৰ বংগাও অঞ্চলৰ ছাত্ৰ ছাত্ৰীসমূহক তেওঁলোকে সম্বৰ্ধনা প্ৰদান কৰে। লগতে যিসকলে প্ৰথম বিভাগত আৰু দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছিলে আটাইকে তেওঁলোকে মানপত্ৰ একখনকৈ প্ৰদান কৰে। আৰু তেওঁলোকৰ যি এটা প্ৰচেষ্টা সেই প্ৰচেষ্টাটো আজীৱন চলাই যাব বুলি আমি কামনা কৰিছোঁ। আৰু তেওঁলোকৰ এই প্ৰচেষ্টাৰ উত্তৰোত্তৰ মই কামনা কৰিছোঁ। লগতে তেওঁলোকে যাতে উত্তৰ বংগাও বড়ো ছাত্ৰ সন্থাই অদূৰ ভৱিষ্যতে এনেকুৱা ধৰণৰ সামাজিক অৰ্থনৈতিক তথা শিক্ষাৰ বিভাগত এনেকুৱা ধৰণৰ পদক্ষেপ লৈ গোটেই অঞ্চলটোক যাতে দপত উন্নতিৰ পথলৈ লৈ যাব পাৰে আৰু উত্তৰ বংগাও নিখিল বড়ো ছাত্ৰ সন্থাৰ যিটো পৰিসৰ তেওঁলোকে বৃদ্ধি কৰিব পাৰে তাকে কামনা কৰি মই আটাইকে ধন্যবাদ দিছোঁ। খুলুমবাই আজি আমাৰ উত্তৰ বংগাও আঞ্চলিক নিখিল বড়ো ছাত্ৰ সন্থাই আজি সম্বৰ্ধনা অনুষ্ঠান আয়োজন কৰা হয়। আমাৰ টিএমচি ছাতাবৰী আঞ্চলিক হাইস্কুল প্ৰেক্ষাগৃহত আজি সভাখন অনুষ্ঠিত কৰা হয়। আৰু ইয়াত এই সভাত উপস্থিত থাকে আমাৰ ডিষ্ট্ৰিক্ট এপছৰ সভাপতি ডাঙৰীয়া লগতে সম্পাদক ডাঙৰীয়া আৰু আমাৰ স্থানীয় আমাৰ কাৰ্যবাহী সদস্য ৰাভা আছাম সাহিত্য পৰিষদৰ সন্মানীয় সাহিত্য ৰাভা ডাঙৰীয়া আৰু লগতে আমাৰ বড়ো জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক নিৰণ ঠাকুলাৰী ডাঙৰীয়াদেৱ। আৰু এই সম্বৰ্ধনাৰ জৰিয়তে আমি আমাৰ এই অঞ্চলৰ যিসকল শিক্ষাৰ্থী আছে
আজি এইচএছ আৰু SSLC উত্তীৰ্ণ হ'ব পৰা শিক্ষাৰ্থীসকলক আমি এই সম্বৰ্ধনাৰ লগতে মানপত্ৰ এখন প্ৰদান কৰা হয় আৰু এই শিক্ষাৰ্থীসকলক তেখেতসকলৰ গাঁৱৰ লগতে এই অঞ্চলত শিক্ষাৰ এক জাগৰণ তুলিবৰ কাৰণে আমি এই প্ৰচেষ্টা আমি হাতত তুলি লোৱা হয়। লগতে আমি অভিভাৱকসকলকো আমি এই সভাত নিমন্ত্ৰণ জনাই আমাৰ এই সভাখন আজিৰ আমাৰ অতিথিসকলৰ উপস্থিতিত আমাৰ এই সভাখন সুন্দৰভাৱে পৰিচালনা কৰা হয়। বৰ্তমান মিছন সাষ্টেইনেবল চেঞ্চৰ মিছনত আমি বড়ো ছাত্ৰ সংঘাই প্ৰতি বছৰে বড়ো ছাত্ৰ ছাত্ৰীসকল আৰু অন্যান্য জনজাতিৰ ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা জনাওঁ। এইবুলিও উত্তৰ বনগাঁও আঞ্চলিক বড়ো ছাত্ৰ সংঘাই এই অঞ্চলৰ আঞ্চলিকৰ গোটেইখিনি হায়াৰ ছেকেণ্ডেৰী আৰু মেট্ৰিকত পাছ কৰিব পৰা সমূহ ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা অনুষ্ঠান আগবঢ়াইছিল। খুব ধুনীয়া হৈছে, খুব শলাগ ল'বলগীয়া অনুষ্ঠান। সকলোকে ছাত্ৰ ছাত্ৰীৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ আৰু উত্তৰ বনগাঁও আঞ্চলিক কমিটি সদায় তেনেকুৱা সম্বৰ্ধনা অনুষ্ঠান পাতি থাকিব পাৰোঁ তাৰে কামনাৰে ধন্যবাদ।